স্যার ফার্স্টত তো স্যার পৰহি যে থট ইমপ্লিমেন্টেশনটো কৰাইছিলে হুম হুম তো স্যাৰ সেইটো স্যাৰ মানে স্যাৰ সেইদিনাই কাম কৰি গৈছে মানে স্যাৰ মই কৰিছিলো কি মই মাৰ লগত কানেক্ট কৰিছিলো ওকে তো স্যাটাৰডে মই কৈছিলো কি দুপৰীয়া মই খিচুৰি খাম হুম হুম আৰু সানডে মোৰ আজি এটা এক্সাম আছিলে তো ৰাতি জল্দি শুম তো হুম মই হুম টাইমিংটো বেলেগ কৰি দিছিলো ওকে যেনেকে মানে স্পেচিফিক টাইমিং দিছিলো কি মই 2:15 খিচুৰি খাম আৰু 11:15 টোপনি যাম হুম হুম তো মই অলপ পিছত যাই মাক সুধিছো মা কালি কি খাম কি হ্যাঁ কি খাবি খিচুৰি খাবি মই বোলো এইটো কি আৰু তাৰপিছত কৈছো মা কালি তো তাঁতৰি শুব লাগিব তো কেতিয়া হ'ম কি 11:15 শুই যাবি আৰু কি মানে ওকে একদম লাগি গৈছে ছাৰ সেইদিনা এইটো মানে এটা মেডিটেশ্যন হয় যিসকলে ছেকেণ্ড ডিগ্ৰী শিকিছে তেওঁলোকে গম পায় ইয়াতে চবে মিক্স হৈ আছে চ' ছেকেণ্ড ডিগ্ৰীত আমাৰ এটা মেডিটেশ্যন থাকে থট ইমপ্লিমেণ্টেশ্যন মেডিটেশ্যন নিজৰ থটছবোৰ আমি বেলেগৰ ওপৰত ইমপ্লিমেণ্ট কৰিব পাৰো